কোভিড-19 ভয়াবহতাৰ প্ৰতি লক্ষ্য ৰাখি শিল্পী জগতৰ পৰা MTV ৰয়েডিজ ইনটু 4 ফাইনেলিষ্ট তথা খাৱৈ দ্য ডেঞ্জাৰ জন ফিল্ম আৰু অসমীয়া ধাৰাবাহিক অভিযান আদিত সুনাম অৰ্জন কৰা মুম্বাই ফিল্ম জগতত যিজনক কোৱা হয় একশ্যন লেডি অফ আছাম, সেই অনামিকা বৰ্মনে আজি কেৱল আমাৰ নৰ্থ ইষ্ট লাইভ টুডে চেনেলৰ জৰিয়তে অসমবাসী ৰাইজক এই লকডাউনৰ সময়ত সতৰ্কতা আৰু সামাজিক দূৰত্ব নমস্কাৰ, মোৰ নাম অনামিকা বৰ্মন। আমি সকলোৱে জানো যে কৰোনা ভাইৰাছ সমগ্ৰ বিশ্বত কিদৰে বিয়পি পৰিছে আৰু তাৰে একমাত্ৰ উপায় হৈছে নিজকে ঘৰত ৰখা, নিজৰ পৰিয়ালৰ লগত ঘৰৰ ভিতৰত থাকক, কোনো ধৰণৰ বেলেগ কাম নোহোৱাকৈ বা জৰুৰী কাম নোহোৱাকৈ ঘৰৰ বাহিৰত যাতে নাযায়, আৰু যদি যাবলগীয়াত পৰে তেতিয়াহ'লে নিজৰ লগত সদায় এটা মাস্ক কেৰি কৰিব যাতে নিজকে প্ৰটেক্ট কৰিব পাৰে। আমি নিজকে ঘৰৰ ভিতৰত ৰাখিব লাগিব, নিজকে ছেফ ৰাখিব লাগিব, নিজকে কোৱাৰেণ্টাইন ৰাখিব লাগিব, আৰু এইটো বস্তু আপোনালোকে অলপ গুৰুত্ব দিব যাতে হাতখন বা মুখখন 1 ঘণ্টা 2 ঘণ্টাৰ মূৰে মূৰে ধুই থাকে, যাতে নেকি বীজাণুটোৱে আমাৰ নাক, মুখ আৰু চকুৰে ভিতৰলৈ যাব নোৱাৰে। আমি নিজকে চাফা ৰখাটো খুব প্ৰয়োজনীয়। নিজৰ লগে লগে আপোনালোকে নিজৰ ঘৰখনক খুব ভালকৈ পৰিষ্কাৰ কৰি ৰাখিব। আমি সকলোৱে জানো এই সময়খিনি আমাৰ কাৰণে খুবেই কঠিন সময়, আৰু এই কঠিন সময়ত আমি ধৈৰ্য ধৰিব লাগিব, নিজকে বুজাব লাগিব। আমাৰ ওচৰত আৰু বেলেগ একো উপায় নাই, আমি যুঁজিব লাগিব। আৰু মই সকলোকে এইটো ক'ব বিচাৰিছোঁ যে যিহেতু আপোনালোক সকলোৱে ঘৰৰ ভিতৰতে আছে, নিজকে সময় দিয়ক, নিজৰ স্বাস্থ্যক চাওক, ভাল আহাৰ খাওক। নিজৰ স্বাস্থ্যক কিধৰণে চাব পাৰে আপোনালোকে মেডিটেশ্যন কৰক, অলপ প্ৰাণায়াম, য়োগা এইবোৰ কৰক। এইবোৰ কৰিলে নিজৰ মাইণ্ডছেটটো ঠিক হৈ থাকে। নহ'লে ঘৰৰ ভিতৰত থাকি থাকি বহুতৰে আমনি লাগে, বহুতে ডিপ্ৰেশ্যনত গৈ আছে, সেইটো যাতে নিজৰ লগত হ'ব নিদিয়ে। আৰু মই আপোনালোক সকলোকে এটা অনুৰোধ কৰিব বিচাৰিছোঁ, এই সময়খিনি আমি সকলোৰ কাৰণে খুবেই কঠিন সময়। চ' আপোনালোকৰ ঘৰৰ কাষত কিছুমান এনেকুৱা মানুহ আছে যোনে নেকি এসাঁজ খাবৰ কাৰণে খুব বেছি কষ্ট কৰিবলগীয়া হৈছে। আপোনালোক সেইবোৰ মানুহক যাতে সহায় কৰে, যিয়ে পাৰে চাউল, দালি, পইচা যেনেকৈ পাৰে, যিমানখিনি পাৰে, যিমানখিনি সামৰ্থ্য আছে আপোনালোকৰ ভিতৰত আপোনালোকে সেইদৰে সিহঁতক যাতে সহায় কৰে। আৰু যিকোনো প্ৰাণী, হয়তো কুকুৰ বা অন্য জীৱ জন্তু হ'ব পাৰে, সেইবোৰকো যাতে অলপ চায়, কাৰণ আমি সহায় কৰিলেহে সহায় পাম।